আই তোৰ সপোনবোৰ পূৰাব নোৱাৰিলোঁ মই, মোক ক্ষমা কৰি দিবি তই। দেউতাই কৰা কষ্টবোৰৰ মই মূল্য দিব নোৱাৰিলোঁ আই। তহঁতৰ দুখৰ হুমুনিয়াহবোৰ সুখৰ চকুলোৰে মুচিব নোৱাৰিলোঁ মই। বহু কষ্ট কৰিছিলোঁ জান চাকৰি এটা ল'বলৈ, কিন্তু আজি সকলো নিৰৰ্থক হ'ল। নিৰাশাৰ আন্ধাৰে মোক আৱৰি ধৰিছে আই। জীৱনটো পোহৰাই তুলিবলৈ যেন উপায়েই নোহোৱা হ'ল। ভাবিছিলোঁ চাকৰিটো পায়েই প্ৰথম দৰমহাটোৱে তোলৈ বুলি এযোৰ ভাল দামী চাদৰ মেখেলা আৰু দেউতালৈ এযোৰ চোলা পেণ্ট আনি দিম বুলি। কিন্তু আই আজি তোৰ সেই সদায় পিন্ধা সেউজীয়া আৰু ৰঙা ৰঙৰ হেতা পৰি যোৱা কাপোৰযোৰ আৰু দেউতাৰ সেই ফটা কামিজটো দেখি মোৰ শোকে খুন্দা মাৰি ধৰিছে অ আই। অন্তৰখনে দেখোন বৰকৈ কান্দিছে। মই জানো আজিও তহঁতি দুখত থাকিও মোক হাঁহিৰে মাত লগাবি, মোক ভাগি যাব নিদিবি, কিন্তু মই যে ভাগি পৰিছো আই। তহঁতি যিমান কষ্টেৰে মোক তুলি তালি নিজে এসাঁজ খাই মোক পেট ভৰাই খুৱাইছিলি, সেই কষ্টবোৰ ভগৱানেও নেদেখেনে আই। আৰুনো এনেকৈ কিমান চাকৰিৰ আশাত সময়বোৰ অযথা পঠিয়াম। লাহে লাহে চাকৰি পোৱাৰ বয়সো উকলিবলৈ ধৰিছে। চাকৰিৰ বিজ্ঞাপনো বছৰেকত এটা বা দুটাহে ওলায়। মই কি কৰোঁ তই কচোন আই। দেউতাৰ হাঁহি থকা মুখখনি অন্তৰত যে কিমান দুখ ভৰি আছে, সেইটো মই মোৰ উজ্জ্বল চকুৰে দেখিছোঁ জানো আই। ৰিজাল্ট চাব যোৱাৰ সময়ত দেউতাই খুচৰি খুচৰি পকেটৰ জেপৰ পৰা উলিয়াই দিয়া 100 টকাৰ নোটটো এতিয়া ঘূৰি আহি মই চাকৰি নহ'ল দেউতা, এয়া ল তোৰ 100 টকাৰ নোটটো বুলি কেনেকৈ কওঁ মই। তই নাভাবিবি মই ভাগি পৰিছোঁ বুলি। মই ভাগি পৰা নাই এতিয়াও, বুকুত সাহস আছে জীৱনৰ সতে যুঁজিবলৈ। কিন্তু তহঁতৰ আগত যাবলৈহে বুকুত সাহস গোটাব পৰা নাই অ আই। তহঁতে দুখ নকৰিবি আই, মোৰ কপালত চাগে চৰকাৰী চাকৰিয়েই নাই। তথাপি চেষ্টা কৰিম বাৰে বাৰে, চাকৰি নাপালেও ব্যৱসায় কৰিম, ডাঙৰ মানুহ হ'ম। তহঁতৰ জীৱনত সুখৰ জোৱাৰ আনিম, মোৰ দৃঢ় বিশ্বাস। মাত্ৰ মোক আশীৰ্বাদ কৰি থাকিবি তই আই।